বিশ্বাস কৰিব ৰক্ষকেই এতিয়া ভক্ষ গাঁও ৰক্ষা বাহিনীৰ এজন লম্পট ব্যক্তিৰ জঘন্য কাণ্ড ৰূপহীহাটত এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱা এগৰাকী লম্পট যুৱক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা চলায় নৌচাদুল ইছলাম নামৰ পাখণ্ডই এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ খনাটোপত জৰথনী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ দায়িত্বত নৌচাদুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ ফোনযোগে বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ নৌচাদুলৰ বিৰুদ্ধে ফোন মেরা খারাপ অলপ করছে আর এটা খারাপ অলপ চলপ করছে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীয়ে ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে পূৰ্বৰ পৰাই বিভিন্ন ধৰণৰ অভিযোগেৰে অভিযুক্ত নৌচাদুলৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় বিডিবি সেক্রেটারি আসছিল 9-7 দিন 12টার সময় আবার পরে আমি খালি করো পাইছে বাদে জাবরে ধরতেছে ডেনার দিলে বাদে আমি তো জানি আমি শিক্ষা মারছি বাদে বাইরে গেছি গা দূর মেরে মায়া আসছে আবার পরে বাদে 9-7 গেছে গা বেয়া কাম করবো খুঁজেছিল নাকি খারাপ কাম করবো চাইছিল বাদে দৌড় মেরে বাইরে গেছি গা তারপিছত বাদে আবার আরেকদিন আসছে আর আবার খারাপ কাম করবো চাইছিল পিছত তোমালোক এফআইআর কৰিছা কেছ কৰিছা ক'ত কৰিছা ৰূপহী থানাত নাম কি আছে মানুহজনৰ নসাদ এনে কিবা ফোন যোগেও কিবা কৰে নেকি ফোন মেরা খারাপ অলপ করছে আর এটা খারাপ অলপ চলপ করছে 2 দিন আছে তাৰপিছত তোমাক কি এনে মানুহজনৰ ঘৰ ক'ত গম পোৱা নে জৰটনি গাঁৱত তোমালোকৰ গাঁৱৰ নাম কি খনাটো এনে সি বিডিপি সেক্রেটারি হয় নসরাত একদিন আহিছে ৰাতি আহিছে আহি পেলাই ঘৰত সোমাইছে সোমায়া পাঞ্জা মাৰি ধৰিছে তাক সি আকৌ ওলাই গ'ল দৌৰ মাৰি গ'ল মোৰ ওচৰত মইতো পেটকুৰিত কাম বন কৰি পেলাই খাই আছোঁ দুটা ছোৱালী লৈ পেলাই মই কাম চাম কৰি খাই আছোঁ মোৰ মোটাটো কাম বন নকৰে একদম মই দুখীয়া মানুহ মোক গতটো দেখিলেতো ছাৰে ক'ব পাৰিব মই যে কেনেকুৱা মানুহ সেই মানুহজনৰ নাম কি আছিলে নসাদ মানে বেয়া কাম কৰিবৰ কাৰণে মানে সেই ছোৱালীজনক কৰিছিল বেয়া কাম কৰিবলৈ লৈছে তেতিয়া সি দৌৰ মাৰি তাৰ গাঁও কোনটো আছিলে তাৰ গাঁওটো জৰথনী আছে মানে একেটা গাঁৱেই আৰু একেটাই নাম কি আছে মানুহজনৰ নসাদ তাৰপিছত আপোনালোকে এজাহাৰ দাখিল কৰিছে নেকি ৰূপহী থানাত এজেণ্ট কৰিছে ৰূপহী থানাত এজাহাৰ কৰিছে এনে কিবা বিডিপি সেক্রেটারি হয় নেকি বিডিপি সেক্রেটারি নসাদ মইতো তাক বেছি বিশ্বাস করি নিউজ ডেস্ক রিপোর্ট টাইমস অসম 365